নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ RRB ভিলেজ কুকিং ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা খুবেই সহজ ৰেচিপি লৈ আহিছোঁ, যিটো আমাৰ অসমীয়া থলুৱা খাদ্যৰ ভিতৰত পৰে। আমি সাধাৰণতে ৰঙালাও ফুল, শেৱালি ফুল এইবিলাক খাওঁ, নহয় জানো? কিন্তু এই দুয়োটা একেলগে কেনেকৈ বনাই খাব পাৰি আৰু খাবলৈ খুবেই সোৱাদ লগা হয়, তাকে মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। বলকচোন চাওঁ মই কেনেদৰে বনালোঁ। প্ৰথমে ইয়াৰ ৰঙালাও ফুল আৰু শেৱালি ফুলখিনি বুটলি ল'লোঁ। ৰঙালাও ফুল ছিঙি ভালদৰে পানী ঢালি ধুই লৈছোঁ চালনীখনত, যাতে শেৱালি ফুলবিলাকত থকা বালি তললৈ সৰকি যায়। আৰু তাৰ পাছত ডাবৰ এটাত আনি লৈ এইখিনি ভালদৰে জুবুৰিয়াই ধুই লৈছোঁ, যাতে ভালকৈ পৰিষ্কাৰ হৈ যায়, ক'তো বালি নাথাকে। তাৰ কাৰণে এয়া ফুলখিনি এনেকৈ টুকি লৈছোঁ। এয়া ভালদৰে টুকি লৈছোঁ আৰু ৰঙালাও ফুলবিলাকো এনেকৈ পাহি পাহিকৈ ছিঙি লৈছোঁ। এয়া দেখিছে আপোনালোকে। এয়া ভালদৰে চাই ঠাৰিবিলাক এনেকৈ ছিঙি ল'ব লাগে, ইয়াৰ চুঁচটো গুচাই দিব লাগে। এয়া এইখিনি ধোৱা হৈ গৈছে। এয়া মোৰ এয়া ধুই টুকি লোৱা হৈ গ'ল ফুলখিনি। এয়া মই এয়া জুইত বনাম, সেই গতিকে মই এটা চচপেনত অলপমান পানী লৈ এই ফুলখিনি দি দিছোঁ, এটা উতল অহালৈকে। এয়া জুইত বহাই দিছোঁ। এয়া এটা উতল অহাৰ পাছত আমি এইখিনি কাঢ়ি ল'ম। খুব গৰম হৈ আছে, সেইকাৰণে এটা ডাবত অলপমান পানী লৈ তাতে ফুলকেইপাহ দি দিছোঁ। এয়া ফুলখিনি দি দিছোঁ, এইখিনি ভালদৰে চেপি ল'ম, নহ'লে ইয়াৰ পানীটো থাকিলে নহ'লে খাবলৈ তিতা তিতা লাগে। এয়া দেখিছে, গোটেইখিনি চেপি ল'লোঁ। তাৰপিছত ইয়াত আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে অলপমান মছলা ইয়াত দিব পাৰে, ৰেড চিলি, মিট মছলা, নিমখ ইয়াত দি ময়ো ভালদৰে এইখিনি সানি ল'লোঁ। তাৰপিছত মই অকণমান সৰহকৈ পিঁয়াজ লৈছোঁ, 5-6টামান পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। এয়া পিঁয়াজ অকণ সৰহকৈ দিলে খাবলৈ খুবেই ভাল লাগে। এয়া পিঁয়াজখিনি মিহি মিহিকৈ কাটি লৈছোঁ। আৰু ইয়াত 2-3টা আপোনালোকে যিমানটো ভাল পায় আৰু অলপমান জ্বলা দিলে খাই ভাল লাগে, নহয় জানো? মই ইয়াত 3টা জাতি জলকীয়া কাটি দি দিছোঁ। আৰু মই ইয়াত অকণমান ৰেড চিলি, জিৰা, নিমখ, হালধি, মিট মছলা অকণমান দি ল'ম। তাৰপিছত ভাজোঁতে মই আৰু এইবিলাক নিদিওঁ। এয়া নিমখ অকণমান সোৱাদ অনুসৰি দি ল'ব। এতিয়া আপোনালোকে তেল গৰম হোৱা লগালগ ইয়াত পিঁয়াজখিনি দি দিব। মোৰ ইয়াত ভিডিঅ'টো কৰিবলৈ থাকি গ'ল। তাৰ পাছতে অকণমান সময় ঢাকি দিব আৰু পিঁয়াজখিনি ভালদৰে সিজি ৰঙা পৰি নোযোৱালৈকে লৰাই লৰাই ভাজি থাকিব। এয়া এতিয়া দেখিছে পিঁয়াজখিনি ৰঙা পৰি আহিছে, আৰু এনেকুৱাতে আমি বইল কৰি লোৱা ফুলখিনি ইয়াত দি দিম। ফুলখিনি দিয়াৰ পাছত বেছি সময় নাভাজিলে হ'ব, কাৰণ এইখিনি সিজোৱাই আছে। 2 মিনিটমান এনেদৰে ভজাৰ পাছত আৰু এয়া ৰেডি হৈ যাব।
এয়া এতিয়া আমাৰ ভাজিখিনি সিজি গ'ল, ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া দেখিছে। এতিয়া আমি এইখিনি এখন প্লেট বা বাটিত ভালদৰে উলিয়াই ল'ম। এয়া দেখিছে, খাবলৈ সঁচাকৈ খুবেই সোৱাদ লগা হয়। যদি আপোনালোকে এনেকৈ খোৱা নাই, খাই চাওক আৰু মোক জনাব খাই কেনেকুৱা লাগে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ আহিম নতুন নতুন ৰেচিপি লৈ। তেতিয়ালৈকে সকলোকে বাই বাই।